আমি সকলোকে সেৱা আগবঢ়াই দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। অজ্ঞানতে অখণ্ড মণ্ডলকাৰং ব্যক্তং যেন চৰাচৰং তৎপদং দৰ্শিতং येन तस्मै श्रीगुरुवे नमः। अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुस्फुलितं येन तस्मै श्रीगुरुवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्रीगुरुवे नमः। श्रद्धार पूज्यपाठ प्रभु किशोर डांगरिया डेकाधिकार प्रभु उद्यापन समितिर सभापति कन्वैक्य বিষয়ববীয়াসকল, কৰ্ণধাৰ সমিতিৰ সভাপতি শ্ৰদ্ধাৰ কেশৱৰীয় ডাঙৰীয়া, উন্নয়ন সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ ডক্টৰ হৰিনাৰায়ণ শৰ্মা ডাঙৰীয়া, সম্পাদকদেৱ টংকেশ্বৰ দত্ত ডাঙৰীয়া, লগতে উদযাপন সমিতিৰ বিভিন্ন বিষয়ববীয়াসকল, বিভিন্ন উপসমিতিৰ মহামান্য সভাপতি সম্পাদক তথা বিষয়ববীয়াসকল, জয় জয়তে আপোনাৰ হ'ব। সকলোকে আমাৰ শ্ৰদ্ধা নিবেদিছোঁ। আজি আমি শ্ৰী শ্ৰী আউনীআটী নৱনিৰ্মিত বান্দৰদৰা শাখা খাত্ৰৰ মণিকূট উদ্বোধন আৰু ভাগৱত সমাৰোহৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী ধ্বজা উত্তোলন আমি ইয়াত উপস্থিত হৈছোঁহি। এই ধ্বজা উত্তোলনৰ প্ৰাক মুহূৰ্তত আমাৰ সকলোৰে পূজ্যপাত শ্ৰদ্ধাৰ প্ৰভু ঈশ্বৰ ডাঙৰীয়া এখনি চেলেং, এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে জয় জয় কুমাৰী কৰ্ণধাৰ সমিতিৰ সভাপতি শ্ৰদ্ধাৰ কেশৰাম বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ এখন চেলেঙে সম্বৰ্ধনা জনাবৰ কাৰণে উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ ডক্টৰ হৰিনাৰায়ণ শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এটা সম্বৰ্ধনাৰ প্ৰতীক দিবৰ বাবে আমি সম্পাদক শ্ৰদ্ধাৰ লীলাকান্ত বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আমি এটি জাপিৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ ৰাজেন ভূঞা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি পতাকা উত্তোলন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। সংযোগ কৰিব আমাৰ যান।
আমি